वेलकाम बैक टू माय यूट्यूब चैनल। तो आज और एट भिडिओ लै अपना मैं बंगाईगाँव फांक्शन चाबले दादाहतर तक कौन कौन आने आज शंकुराज कोर और मूर्तिपाटर ये मेन आकर्षण और लोकेल उत्पातर केनी बसुमतारी सके और तानसेन कय नाम क्या नाम तो इन भाव मन ना मानने लोकेल गम्पुर लोकेल उत्पात नतुन सिनेमा आसे 13 मेत सो सो मानने एडभारटाइज कर लग पाले ভাল লাগিব আজি লগ কৰি দিবা আৰু আৰু তই কিখন আছে না ভলন্টিয়াৰ আমাৰ স্যাৰ ভলন্টিয়াৰ আজি এইখন লৈছে ইয়ে যে মোক একদম আগত নিব পাৰ না নৰে হিটোৱে চাম তে একেবাৰে তাতে অলপ যাও ফুৰি আহো আৰু পাছত ভালকে দৰে যাম এনে ওচৰত আহি পালো ইয়াতে ভলন্টিয়াৰ কাৰ্ডটো পালো তো চাওক একদম ও এইখন পাই গলো ভিডিঅ' কৰিব ওচৰৰ পৰা পাৰিম ভাল লাগিল অলপ তো এতিয়া দাদা দিল নিৰ্মলদীপ্ত দাস ই দি দিল নামটো ক'ব কৈছে কোনে পাইছে হ'ব আপোনালোকে নামটো নকাৰ কাৰণে ৰাগছিল তো বঁটা বিতৰণ চলি আছিল সামৰণি মাৰিল বিহু কম্পিটিশ্যন আছিল কিবা তাতে বঁটা বিতৰণ হ'ল তো অলপ পাছত কি হৈ আছে আপোনালোকক দেখাই আছোঁ চাই থাকক তো লাহে লাহে মানুহ আহি আছে বৰষুণ আহিলে টেনশ্যন নাই পুৰা তিৰপাল দি দিছে চাই থাকক 360 ভিউ এটা দেখাই দিছোঁ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিমেই সেয়েহে সমূহ ৰাইজৰ উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ ধন্যবাদ আৰম্ভ হ'ল অলপ অলপ ডেন্স চেন্স কিবা হ'ব বেছি নেদেখাও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ আমার মাজত আছে কেনি বসুমতাৰী দাদা আৰু তেওঁৰ লগত আজি অকণমান উৎপাত কৰিব আপোনালোকৰ লগত তেওঁৰে সদস্যসকল গতিকে মই ইয়াৰ পিছৰ পৰ্যায়ৰ কথাখিনি ক'বলৈ কেনি বসুমতাৰী দাদা অনুৰোধ জনাইছো নমস্কাৰ ৰাইজ দাদি গ্লামত ভালে আছিস না ভালে আছিস না বিশ্ববাৰ শুভেচ্ছা জনাইলো আমি আপোনালোকে চাগে আমাৰ ফিল্মখন চাইছে 1 and 2 বনাইছিলোঁ আৰু লোকেল উৎপাত মে 13 তাৰিখে ছবিগৃহত ৰিলিজ হ'ব এইখন এটা ফুল কমেডি ফিল্ম হয় আমাৰ লগত বিভাস দা আছে যোনে যোনে হেভি বাজেট ইউটিউব চেনেলটো চাই চিনি পাব চাগে বিভাস আছে আমাৰ হিৰোইন আছে পুনম এফালে আপোনাৰ বঙাইগাঁৱৰে জ্যোতিৰ্ময় আছে আৰু মন্টু দেউৰী সো এইটো এটা ফুল্লি ফ্যামিলি ফ্রেন্ডলি ফিল্ম হ'ব আপোনালোকে 2 ঘণ্টা আহি পেলাই চাব হাঁহিব পাৰিব মে 13 তাৰিখে সো চিনেমা হল গিলানত মে 13 তাৰিখে লোকেল উৎপাত চাব যাবি আৰু বিভাস দাই এবাৰ ইংৰাজীত বুজাই দিব চিনেমা হল গিলানত মে 13 তাৰিখে চাব যাবি লোকেল উৎপাত গতিকে ছবিগৃহলৈ আহিব পেটৰ বিষৰ টেবলেট আনিব মে 13 তাৰিখে লোকেল উৎপাত হ'ব ধন্যবাদ আমি আৰু এখন ফিল্মৰ প্ৰমোশনৰ কাৰণে আহিছিলোঁ আৰু সেইখন ফিল্মৰ লগত মই জড়িত হৈ আছো আৰু পুনমো জড়িত হৈ আছে সেই ফিল্ম হ'ল এমুঠি পুথি আপোনালোকে কথা নদী আমিষ চাইছে নিশ্চয় আৰু সেইটো সেম টিমৰ ফালৰ পৰা এতিয়া নেক্সট ছবি আহি আছে এমুঠি পুথি গতিকে টিম মেম্বাৰ্ছ অফ এমুঠি পুথি আহক মঞ্চলৈ আহি যাওক এখেত হ'ল Nitali Das, Emuthi Puthi lead actress, along with Srishti Sharma and. নমস্কাৰ কি খবৰ বঙাইগাঁও বাসী ৰাইজ সকলোকে অসমীয়া নৱবৰ্ষ
বহুত মৰম বহুত বহুত শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আমি আৰম্ভ কৰিব পাৰোঁনে আমি আজি খাজোনে আমি যোৱাবাৰ মিছ কৰিলোঁ নহয়নে আমি আহিছিলোঁ কিন্তু জানেনে ঘূৰি যাব লগা হ'ল বহুত দুখ লাগিলে আপোনালোকৰ দুখ লাগিছিলে নে কিন্তু আজি আমি এক বছৰ পিছত একেটা ডেটতে একেটা সময়তে আজি আমি পুনৰ উপস্থিত হৈছোঁ বঙাইগাঁৱত
আজি ফূৰ্তিটো ডাবল হ'বনে নহয় হ'বনে নহয় ঠিক আছে মুখ জিয়াই তুলিলা মুখ জিয়াই তুলিলা
Thank you. Good night. সকলো ভালে থাকক কুশলে থাকক